हेलो एवरीवन की खबर सकलोरे मैं आज যাব ওলাইছো গোলাঘাট HPB কলেজলৈ আৰু ইয়া চকজন বহি আছো মা আৰু মই যেহেতু লগৰজনী আহিম কৈছিলে সেইবাবে লগৰজনীকে ৰখি আছো বহি আৰু ফাইনালি তাইও পালেহি আৰু আমি ৱেগাত উঠিছো যাবলৈ তাই হেয়া আগত উঠিছে মাকে আৰু জেকে আৰু আমি মা মই এইফালে উঠিছো আৰু মেঘনাখোৱা চাৰিআলিতে নামিব লাগিব যেহেতু তাৰ পৰা বেছি দূৰ নহয় আৰু ইয়া চকচোন বেঙেনাখোৱা চাৰিআলি পাই গ'লোহি আৰু এইখিনি পৰা বেছি দূৰ নহয় কাৰণে আমি খোজকাঢ়িয়ে যাম আৰু যেহেতু চিনাকি হ'ব মানে কোনোদিনে অহা নাছিলোঁ যে সেইবাবে ফাৰ্ষ্ট টাইম আহিছোঁ মাহঁতে কৈছে চিনিও পাবি আৰু খোজকাঢ়িয়ে বৰ ভালকৈ জেগাবোৰ চাবও পাৰিবি সেইবাবে খোজকাঢ়ি আহিছোঁ আৰু এয়া আহি আছোঁ ফাইনেলি পাই গ'লোহি হেমপ্ৰভা বৰবৰুৱা ছোৱালী মহাবিদ্যালয় আৰু ইয়াৰ গেটখন চাওকচোন बहुत धुनिया এটা পৰিৱেশ बहुत ভাল লাগিছে আৰু মানে মই ফাৰ্ষ্ট টাইম আহিছোঁ তো বহুত ভাল লাগিছে সেইবাবে আৰু চাওকচোন বহুত ডাঙৰ হোষ্টেলো আছে আৰু ভিতৰতে কেণ্টিনো আছে ইমান ভাল লাগিছে এয়া আহিছে আৰু ল'ৰা ছোৱালীবোৰ আহিছে যেহেতু এডমিশ্যন চলি আছে সেইবাবে আমিও এডমিশ্যন ল'বলৈ আহিছোঁ চাওকচোন কলেজখন অকমান আৰু ইয়া আমাৰ কাম হৈ গ'ল মানে এডমিশ্যন মানে ফৰ্মবোৰ জমা ল'লে আৰু যেহেতু অনলাইন কৰিব লাগিব সেইবাবে ইয়াত নহ'ব কাষ্টখন লাগিব কাষ্টখন উলিওৱাই নাছিলোঁ সেইবাবে উলিয়াবলৈ মানে দিলোঁ অহা নাই আৰু সেইকাৰণে দিন লাগিব ইয়াত ফৰ্ম মানে ডকুমেণ্টছবোৰ জমা দিলোঁ আৰু ইয়াত হ'ল আৰু এতিয়া আমি ওলাই আহিছোঁ মানে মোৰ লগৰ এজনী ইয়াতে থাকে সেইবাবে তাইক ফোন কৰিলোঁ আৰু তাই ক'লে ৰুমলৈ আহা বুলি ক'লে আৰু সেইবাবে এতিয়া ৰুমটো চাই আহোঁগৈ ক'তনো আছে তাই যিটো ঘৰৰ ওচৰ আৰু মোৰ লগৰে এয়া চাওকচোন আগবঢ়াই নিবলৈ আহিছে কিমান দূৰ এয়া পাই গ'লোহি সিহঁতৰ ৰুমটো যদিও অকণমানি মানে ভাল লাগিছে আৰু এয়া সুবিধাও আছে বহুত সিহঁতি দুজনী থাকে আৰু এয়া চাওকচোন ফাইনেলি আহিলোঁ আমি সিহঁতৰ ৰুমৰ পৰাও যেহেতু ইমান ৰ'দ দিছে বেছি দেৰি কৰিব নোৱাৰি সেইবাবে যাওঁগৈ আৰু বহুত কাম আছে এয়া আহিলোঁ টমটমত আহিছোঁ মানে বেটেৰী গাড়ীত আহিছোঁ আৰু এইখন টাউনলৈকে টাউনত আহি আকৌ কম্পিউটাৰ দোকানত সোমালোঁ কাম আছিলে সেইবাবে আৰু এয়া চাওকচোন ইমান ভোক লাগিছে দিনটো যিহেতু ঘূৰিয়ে পৰিছোঁ আৰু সেইবাবে হোটেলত সোমাই কিবা এটা খাই লওঁ আৰু এয়া চিকেন চাওমিন অৰ্ডাৰ দিলে আৰু এয়া আহি গ'ল আমি এতিয়া খাওঁ আৰু যাওঁ খাই হৈ গ'ল আৰু এতিয়া আমি যাওঁ ঘৰলৈ এয়া আহিছোঁ আৰু গাড়ীত উঠিবলৈ ফাইনেলি আহি আমি খকনগুৰি পাই গ'লোহি আৰু ইয়াৰ খকনগুৰিৰ পৰা আহি আছোঁ দুইজনীয়ে খোজকাঢ়ি আৰু আজি যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই।